নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ আৰু পোনপ্ৰথমে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ সকলোলৈকে। আৰু এয়া দেখিছেনে ৰাতিপুৱা সোনকালে উঠি মুখখন ধুই মই প্ৰথম গাখীৰ খীৰাবলৈ বুলিয়ে ধৰিলোঁ, কাৰণ মা গ'ল পাত ছিঙিবলৈ আৰু সেইবাবে গৰুজনীও চিঞৰি আছিলে। সেইকাৰণে ভাবিলোঁ গাখীৰকণ খীৰাওঁ আৰু পোৱালিটো বান্ধি ল'লোঁ, নহ'লে সি মাকক গাখীৰ খাই থাকিবলৈ বিচাৰে যে নিদিয়ে। আৰু সেইবাবে মই গাখীৰটো আমাৰ আকৌ এই ৰাঙলী বুলি মাতোঁ, আৰু ৰাঙলীয়াক চবকে গাখীৰ খীৰাব নিদিয়ে বাৰু, মোক দিয়ে। আৰু সেইবাবে বেছিকৈ চিঞৰি থকা দেখি ভাবিলোঁ গাখীৰকণ আজি ময়ে খীৰাই দিওঁ। আৰু বেছি নোলায় বাৰু, কাৰণ তাইক আকৌ এৰিবলৈও হৈছে, যিহেতু দিন হ'ল পোৱালি দিয়া। আৰু আপোনালোকে বাৰু গাখীৰ খীৰাই নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'সমূহ চাই যদি ভাল পায় তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি ল'ব। আৰু মই গাখীৰ খীৰাত লাগি আছোঁ। গৰুজনী আমনি লাগিলে সেইবাবে নিদিলে, ময়ো বেছি লাগি নাথাকিলোঁ, যিহেতু তাইও কষ্ট পায়। আৰু গাখীৰ আজি ইমানেই ওলালে, চাকি ল'লোঁ প্ৰথমতে, আৰু চাকি লৈ মগটোত বাকি লৈ পিনে আৰু আজি ভিডিঅ'টো মোৰ ইমানেই আছিল। ধন্যবাদ।